আহ, সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মৰে এটা নিৰ্দিষ্ট উৎসৱ থাকে। আজি খ্ৰীষ্টীয় ধৰ্মী সকলো ব্যক্তিৰ পবিত্ৰ দিন। এই পবিত্ৰ বৰদিনত এজ এ খ্ৰীষ্টিয়ান ইন ফেইথ মই সকলো অসমবাসী, সকলো ভাৰতীয় নাগৰিক, সকলো বিটিআৰ ভাষীৰ ওচৰলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ বৰদিনৰ। আৰু সেই বৰদিনে বিটিআৰত থকা ৩৫ লক্ষ সকলো ভাৰতীয় নাগৰিক আৰু সকলো জাতি জনগোষ্ঠীক শান্তি সমন্বয় ঐক্যতাৰে আগুৱাই যোৱাত ঈশ্বৰে ভগৱানে আমাক সহায় কৰক, আশীৰ্বাদ কৰক, সেয়ে কামনা কৰিলোঁ। প্ৰেয়াৰ অংশগ্ৰহণ কৰিলে আমাৰ অলৰেডি শেষ হৈ গৈছে। এতিয়া আমি বেলেগ এটা কেৰল ডেন্সত আমি নামিম, মানে ল'ৰা ছোৱালীক আমি উদু গাওঁ। তেনেকৈ পবিত্ৰ মনোভাৱেৰে আমি পবিত্ৰতা কেনেকৈ আগুৱাই যাব লাগে, তেনেকেই মানে আমাৰ জেনেৰেশ্যনক আমি কেৰলৰ দ্বাৰাই বুজাওঁ আৰু হেৰি কৰোঁ। আচলতে একাংশ খ্ৰীষ্টধৰ্মী লোকসকলে এটা কথা মানে কয় যে পূৰ্বতে যেনেকৈ পালন কৰা হৈছিল খ্ৰীষ্টমাছ ডেটো, মানে বাইবেলৰ যিটো চৰ্চা কিছু পৰিমাণে লঘু গৈছে, মডাৰ্ণাইজেশ্যন হৈছে বুলি একাংশই ক'ব বিচাৰে। কি ক'ব? সময়ৰ আহ্বান। ১৮ শতিকাত বেলেগ আছিলে, 19 শতিকাত বেলেগ আছিলে, 20 শতিকাত বেলেগ আছিলে, 21 শতিকাত বেলেগ আছিলে, কিন্তু আমাৰ যি ৰীতি নীতি সেই ৰীতি নীতিটো একেই থাকিব। এজন বড়ো ব্যক্তি হৈ পেলাই মই আমাৰ বড়ো সমাজত ধৰি লওক ব্ৰহ্ম আছে, খ্ৰীষ্টিয়ান আছে, বাথৌ আছে, সৎসংগী আছে, বিভিন্ন ধৰ্মৰ বিশ্বাসী আমাৰ বড়ো ভাইসকল আছে। আমি যদি বেলেগ বেলেগ ধৰ্মৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ প্ৰাৰ্থনা আৰাধনা কৰোঁ, তথাপিও আমাৰ ৰীতি নীতিটো আমি কেতিয়াও পাহৰি নাযাওঁ। আমি বড়ো হিচাপে থাকোঁ, অসমীয়া হিচাপে আমি অসমীয়া ভাষা কওঁ, অসমীয়া সংস্কৃতি আমি ফ'ল' কৰোঁ। কিন্তু ধৰ্ম এটা বেলেগ, ৰীতি নীতি বেলেগ, সংস্কৃতি বেলেগ। খুব ব্যস্ত মানুহ, আজি যিহেতু পবিত্ৰ বৰদিন, গতিকে চিডিউলটো কেনেকুৱা? আজিৰ দিনটো গীৰ্জাৰ সকলো ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰৰ লগতে আমি সময়টো কটাম। আৰু আজিৰ দিনযোৰা আমাৰ প্ৰগ্ৰাম আছে। এই প্ৰগ্ৰামটো হ'ল কালচাৰেল প্ৰগ্ৰাম। আমি এনে কেৰল প্ৰগ্ৰাম বুলি কওঁ, যাৰ দ্বাৰাই আমাৰ এক্টিভিটিছটো আমি আমাৰ জেনেৰেশ্যনক আমি দেখোঁ।